হেল্ল' গাইজ, যোৱাকালি হাল বাই যোৱাৰ পিছত এয়া মই আজি চাবলৈ আহিছোঁ কেনেকৈ হাল বালে। এয়া ধুনীয়াকৈ বাইছে, মানে ক'ৰবাত দুই এজোপা বন থাকি গৈছে। মানে হাল বাওঁতেতো ভালেই পাইছে, কিন্তু হালখন দাং খাই মানে ক'ৰবাত দুই এজোপা দাং খাই গৈছে। আৰু এইখিনিতে মই আপোনালোকক এটা কথা কৈ থৈ যাওঁ মোৰ ভিডিঅ'টোৰ দ্বাৰাই। মানে কি হ'ল, আমি জীৱনত মানে যিকোনো এটা সৰু কাম কৰিবলৈ প্ৰথমে কটাৰীখন হাতত লৈ আছোঁ দেই, চৰি যিকোনো এটা সৰু কাম কৰিবলৈ প্ৰথমে আমি লাজ কৰোঁ। আৰু লাজৰ কাৰণে মানুহে কি বুলি ভাবিব, মই এইটো কাম কৰিলোঁ, ইমান সৰু কামটোৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ক'বলৈ লাজ কৰোঁ বা আনে দেখিব বুলি লাজ কৰোঁ, আমি লুকুৱাই ৰাখোঁ। কিন্তু তেনেধৰণে যদি আমি জীৱনত ভাবিয়েই থাকোঁ, তেনেহ'লে আমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিম। সদায় আমি লাজটো ঢাকি থাকোঁতেই যাবগৈ। আৰু জীৱনত আমি বহুত ত্যাগ কৰিব লাগিব। ত্যাগ নকৰিলে আমি কোনো এটা কামত ছাকচেছ হ'ব নোৱাৰোঁ। আমি যদি জীৱনত ত্যাগেই নকৰোঁ, তেনেহ'লে কোনো এটা কামতে আমি সফল হ'ব নোৱাৰোঁ। যেনেধৰণে উদাহৰণস্বৰূপে মানে ফৰ এক্সাম্পল আৰ্মিবিলাক ধৰি লওক বা পুলিচবিলাক ধৰি লওক, তেখেতলোকে কিবা এটাত ছাকচেছ হ'বলৈ হ'লে নিজৰ মা দেউতা, নিজৰ ঘৰ বাৰী সকলো ত্যাগ কৰিছে। আমি সকলো তেনেধৰণে বহুত ত্যাগ কৰিব লাগিব। সকলো ত্যাগ কৰাৰ ফলতহে আমি জীৱনত সফল অৰ্জন কৰিব পাৰিম। ত্যাগ নকৰিলে জীৱন সফল হ'বই নোৱাৰোঁ। জীৱনত সফল হ'বই নোৱাৰোঁ। মানে আমি জীৱনত ত্যাগ কৰিব লাগিব। মই মানে সৰুতে ভাবিছিলোঁ মানে ডাঙৰ হৈ মই কি কৰিম বুলি। মই জীৱনত বহুত ভুল কৰিছোঁ, সেইটো কাৰণে চাগে হয়তো ছাকচেছ হ'ব নোৱাৰিলোঁ। এতিয়াৰ পৰা মই ভাবিছোঁ জীৱনত যুদ্ধ কৰিব লাগিব, কাৰণ বহুত কষ্টৰ ফলত আমি মানুহৰ জন্ম পাইছোঁ। আৰু এই জন্ম আৰু দুবাৰ নাহে। আৰু আমি এই জন্মতে আমি সকলোবিলাক কৰি যাব লাগিব, যিমান পাৰোঁ আৰু যিমান সফল হ'ব পাৰোঁ চেষ্টা কৰিব লাগিব। ভাবি থাকিলেই নহ'ব, কৰিবই যাব লাগিব। আৰু লাজ কৰিলে মানে নিজৰ পেট মৰিব, আপোনাৰ হাতত ধন নাথাকিব, আপোনাৰ মনি বেগটো সদায় খালী হৈ থাকিব। আৰু আপুনি কিবা এটা কাম কৰাৰ আগত আপুনি ভাল বেয়া তিতা কেঁহা মিঠা শুনিব পাবই। কিছুমানে ভাল বুলি ক'ব, উপদেশ দিব, কিছুমানে বেয়া বুলি দিব। আপুনি সেই বুলি আপুনি হতাশ হ'লে নহ'ব। আপোনালোকে মোৰ দৰে লাগি যাওক। ময়ো মোৰ জীৱনীৰ পৰাই এইবিলাক শিকিছোঁ, সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। সৰু ভিডিঅ', পিছলৈ আৰু পাই থাকিব। এতিয়া মই খেতিত আছোঁ, খেতিডৰা চাবলৈ আহিছিলোঁ। মানে কালি হাল বোৱা এয়া চাওক, আপোনালোকে দেখিছেনে? ফেইলাৰ হ'বই লাগিব জীৱনত, তেতিয়াহে ছাকচেছ হ'ব পাৰিম। জীৱনত আমি যুদ্ধ কৰিব লাগিব জীৱনৰ সৈতে, নিজৰ জীৱনৰ সৈতে যুদ্ধ কৰিলেহে আমি সফল হ'ব পাৰিম। সকলো মানুহৰ বেলেগ বেলেগ ধৰণৰ মন থাকে, সেইটো কাৰণে আমি সকলোৱে বেলেগ বেলেগ কাম কৰোঁ, সকলোৱে বেলেগ বেলেগ হেৰি কৰোঁ। ধৰি লওক আমি কিছুমানে নাচি ভাল পোৱাসকলে নাচি থাকোঁ, ভিডিঅ' বনোৱাসকলে ভিডিঅ' বনায়, ৰীল বনোৱাসকলে ৰীল বনায়। সকলো মনবিলাক মনোৰঞ্জন কৰিব বিচাৰে। মানে আমাৰ মনটোৱে এনি টাইম কাম কৰি থাকে, আমাৰ মগজুটোৱে এনি টাইম কাম কৰি থাকে। মানে কিবা এটা নহয় কিবা এটা কৰি থাকিব বিচাৰে। সেইটো কাৰণে মানে মানুহে চবেই বিভিন্ন ধৰণৰ কৰে, সকলোৱে মনবিলাক বেলেগ বেলেগ। সেইটো কাৰণে আমি যিকোনো কাম মানে বেলেগ বেলেগ কৰি থাকোঁ, বা যিকোনো কাৰ্য বেলেগ বেলেগ কৰি থাকোঁ। ফৰ এক্সাম্পল হিচাপে দিবলৈ গ'লেতো ঢেৰ আছে তেনেধৰণৰ উদাহৰণ। পিছত ভালকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ মনৰ কথাবিলাক। যদি ভুল হয় তেতিয়াহ'লে মাফ কৰিব, ক্ষমা কৰিব। মই দুখিত, কাৰণ মোৰ নিজৰ জীৱনীহে আপোনালোকক কৈছোঁ। কাৰণ আমি প্ৰত্যেকে এতিয়া ধৰি লওক ভিডিঅ' এটা বনাওঁ, কোনোবাই তেখেতৰ জীৱনীহে তেখেতে আনক শ্বেয়াৰ কৰে। কোনোবাই যদি এক্টিং কৰি ভাল পায়, তেখেতৰ জীৱনীহে তেখেতে আনৰ আগত প্ৰকাশ কৰে, কাৰণ জীৱনত তেওঁ সফল হ'ব বিচাৰে। চবেই মানে সফল হ'ব বিচাৰে, কিন্তু তাৰ মাজতে আমি ভয় লাজ কৰাৰ ফলত আমি কেতিয়াবা হতাশাত ভুগো। যাবগৈ লৈছোঁ আৰু তাৰপিছত মানে এতিয়া আকৌ ডিউটি যাম। ৰাতিপুৱা 7টা বজাত শুই উঠাৰ লগে লগে মই ডিউটি কৰিলোঁ। মই কি ডিউটি কৰিলোঁ পিছত ক'ম আপোনালোকক। ডিউটি কৰিলোঁ 7টা বজাৰ পৰা 1টা বজালৈকে। তাৰপিছত 1টা বজাত মই বাৰীত চাবলৈ আহিলোঁ। বাৰীত চাই মানে আকৌ এতিয়া মই মানে ব্ৰেকত আছোঁ, ব্ৰেক পাইছোঁ। তাৰপিছত আকৌ 6টা বজাত ডিউটিলৈ যাম। 6টাৰ পৰা 10:30লৈকে ৰাতি কাম কৰিম। তাৰপিছতে আৰু বিশ্ৰাম ল'ম, জিৰণি ল'ম। তাৰপিছত এইবিলাকেই আৰু জীৱনত কষ্ট কৰিবই লাগিব। কষ্ট নকৰি যদি মই বহি থাকোঁ, জীৱনত কোনো মানুহে, মই বুলিয়ে নহয় কোনো মানুহে সফল হ'ব নোৱাৰিম। চ' এতিয়া যাওঁগৈ, গৈ মানে অলপ জিৰণি লওঁগৈ। তাৰপিছত গা পা ধুই মেলি ভাত খাম, ভাত খাই আকৌ ডিউটি যাম। এতিয়া ইমানেই আৰু, পিছলৈ মোৰ ভিডিঅ' পাই থাকিব ভালকৈ বনাৰ পিছত। এতিয়া নতুনকৈ শিকিছোঁ বনাবলৈ। আগত মোৰ চেনেলটোৰ নাম হৈছে আছামিজ বয় অনন্ত, চাব যদি পাৰে কেতিয়াবা। থেংক ইউ। আগলৈ আৰু ভিডিঅ' পাই থাকিব মই ভাবোঁ, আহি থাকিম আপোনালোকক লগ পাবলৈ।